নমস্কাৰ আৱাৰ নথি চাই থকাৰ বাবে ধন্যবাদ আৰু ষ্টুডিঅ'ত মই অনিন্দিতা গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত সংঘটিত চাঞ্চল্যকৰ হত্যাকাণ্ডটোৰ প্ৰতিদিনেই পোহৰলৈ আহিব ধৰিছে ন তথ্য আৰক্ষীয়ে ইতিমধ্যে হত্যাকাণ্ডটোৰ কাৰণ বাহিৰ কৰিবলৈ সমৰ্থ হৈছে ঘটনাটোৰ মূল কাৰণ হৈছে পৰকীয়া প্ৰেম জানিব পৰা মতে নিহত আন্তিমাৰ স্বামী সন্তোষ গুপ্তা আৰু দেৱযানীৰ মাজত দীৰ্ঘদিন চলি থকা এক অবৈধ প্ৰেম 20 অক্টোবৰত সংঘটিত হত্যাকাণ্ডটোৰ কাৰণে এইটোৱেই সিদিনা দুয়োৰে স্বামীদ্বয় নিজ নিজ কামলৈ ওলাই যোৱাৰ পাছত আন্তিমাই দিনৰ প্ৰায় 10:40 দেৱযানীৰ ভাড়াঘৰত প্ৰৱেশ কৰে তাত অবৈধ প্ৰেমক লৈ দুয়ো তৰ্কাতৰ্কিত লিপ্ত হয় ইয়াৰ পাছতেই দেৱযানীয়ে আন্তিমাক চুলিত ধৰি মাটিত বগৰাই দিয়ে আন্তিমাই দেৱযানীৰ কবলৰ পৰা নিজকে উদ্ধাৰ কৰিবলৈ হাতৰ আঙুলিত কামুৰি দিয়ে সেইদৰে দেৱযানীৰ কবলৰ পৰা ওলাই অহাৰ লগে লগে দেৱযানীয়ে আন্তিমাক গালত কামুৰে দুয়োৰে মাজত আৰম্ভ হয় হতাহতি ইয়াৰ মাজতেই দেৱযানীয়ে মছলা পিচিবলৈ ব্যৱহাৰ কৰা লোহাৰ মাৰি এডালেৰে আন্তিমাক মূৰত প্ৰহাৰ কৰে আন্তিমা অচেতন হৈ পৰে তেতিয়াই দেৱযানীয়ে ডিঙি চেপি হত্যা কৰে হত্যাকাণ্ডৰ পাছতেই দেৱযানীয়ে আন্তিমাৰ মৃতদেহটো এটা পলিথিনত ভৰাই পাকঘৰৰ গেছৰ চিলিণ্ডাৰত ৰখা স্থানত লুকুৱাই থয় তাৰ পাছতেই দেৱযানীয়ে হত্যাকাণ্ডটোক অন্য ৰূপ দিবলৈ আন্তিমা গুপ্তাক অপহৰণ কৰা বুলি আন্তিমাৰ মোবাইল ফোনৰ পৰা মেছেজ দি আন্তিমাৰ স্বামী সন্তোষ গুপ্তালৈ 80 লাখ টকাৰ মুক্তিপণ বিচাৰে বুধবাৰে বিয়লি সন্তোষ গুপ্তাই আন্তিমাৰ অপহৰণ সন্দৰ্ভত গড়চুক থানাত এজাহাৰ দাখিল কৰে এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি আন্তিমাৰ মোবাইল ফোন ট্ৰেক কৰি বৃহস্পতিবাৰে নিশা দেৱযানী দাসৰ পাকঘৰত আন্তিমাৰ মৃতদেহটো উদ্ধাৰ কৰে ইয়াৰ পাছতে গড়চুক আৰক্ষীয়ে নিশা দেৱযানীৰ মৃতদেহ উদ্ধাৰ কৰে আৰু ইফালে আজি আৰক্ষীয়ে কামৰূপ মহানগৰ জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত দেৱযানীক হাজিৰ কৰাই 7 দিনৰ জিম্মাত বিচাৰে যদিও আদালতে দেৱযানীক 3 দিনৰ আৰক্ষীৰ জিম্মাত দিয়ে News Text Report, Our Northeast.